ইয়াতে উপস্থিত আছে অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা বা আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিলে তেওঁৰ ইয়াতে উপস্থিত হয় পোনপ্ৰথমতে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে আৰু আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা আচলতে আজি তোমাৰ লগতে ময়ো এটা খুব সুন্দৰ পৰিৱেশত আছোঁ গ্ৰন্থমেলাত আছোঁ আৰু আহি কিবা এটা ভাল লাগি যায় নহয় জানো আৰু নৱবৰ্ষৰ এই আৰম্ভণিতে এটা সুন্দৰ পৰিৱেশ আচলতে হৈছে এইটো ভাল কথা আৰু তাতোকৈ ভাল কথা হৈছে যে ইয়াতে পাঠকৰ বহুত ভিৰ দেখা পাইছোঁ সেইটো আটাইতকৈ ভাল কথা আৰু এই গোটেই মানে সংগীতৰ এই পৃথিৱীখনত সোমোৱাৰে পৰা সঁচা কথা যদি কওঁ মানে কিতাপ পঢ়াৰ সেই স্বভাৱটো কিতাপৰ লগত সেই সম্পৰ্কটো অলপ কমি গৈছিলে একদম সঁচা কথা কৈছোঁ কিন্তু যিমান ডাঙৰ হৈ আহিছোঁ সিমান মানে অনুভৱ কৰিছোঁ যে আচলতে এই কিতাপ পঢ়াৰ জ্ঞান যিটো সেইটো তাৰমানে চিৰস্থায়ী আমি এতিয়া সকলোৱে ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকোঁ মোবাইল এনি টাইম আমি চাবচোন তুমিও চাগে কৰা মোবাইলতে ব্যস্ত কিবা এটা দিব সেইটোৱে পঢ়িম মোবাইলতে পঢ়াৰ আমাৰ এটা অভ্যাস উপায় নাই এইটো সময়ৰ লগত হৈ গৈছে বাৰু এইটো দুখ দিব নোৱাৰোঁ কিন্তু সেই যিটো আমাৰ কিতাপ পঢ়াৰ এইটো বেছিক বস্তু সেই বেছিক বস্তুৰ পৰা আমি আঁতৰি গৈছিলোঁ গতিকে মই এই বছৰটো আচলতে চেষ্টা কৰিম আকৌ ঘূৰি যাবলৈ আগৰ সেই বেছিকটোত সেই চেষ্টাৰ কাৰণে আচলতে আজি মই আহিলোঁ কিবা কিবি কাম আছিল যদিও সময় উলিয়াই আহিছোঁ আৰু কিবা কিবি কিনিলোঁ পঢ়িম বুলি আপুনি কি কিতাপ ল'লে কেইবাখনো লৈছোঁ মোৰ ভাগিন এটাও আছে তাৰ কাৰণে কিবা কিবি এনেকুৱা সৰু বাচ্ছাৰ থাকে নহয় সি একেবাৰে সৰু 2 বছৰ হৈছে গতিকে সেই এলফাবেটছ বা এই অসমীয়া কুঁহিপাত তেনেকুৱা কিতাপ লৈছোঁ আৰু মোৰ কাৰণে কেইবাখনো লৈছোঁ এতিয়া মোৰ হাতত 2খনেই আছে বাৰু বাকীখিনি থোৱা আছে আমাৰ এখন ছবি আহি আছে হিমাংশু প্ৰসাদ দাসৰ গৰু নামৰ শ্বাহজাহানৰ গতিকে সেই কিতাপ ছবিখন চোৱাৰ আগতে বোলো অকণমান পঢ়ি লওঁ সেই বুলি এখন কিতাপ লৈছোঁ তাৰপিছত এইখন মোৰ হাতত আছে বৰ্তমান শান্তনু কৌশিক বৰুৱাৰ অসমৰ ঐতিহ্য মই তাৰমানে কেভিত পঢ়া যে কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া সেইকাৰণে মানে আমাৰ আছাম হিষ্ট্ৰী নাছিলে আৰু মই যিমান সোমাই আছোঁ ইয়াত মানে এই পৃথিৱীখনত সিমান মানে মই ইয়াৰ ইম্পৰ্টেঞ্চটো বুজি পাইছোঁ কিমান বুজাটো দৰকাৰ সেইটো কাৰণে আচলতে এখন কিতাপ লৈছোঁ আৰু চাওঁ যদি পঢ়ি পেলাই বুজি পাওঁ আমাৰ কাৰণে ভাল আমাৰ মানে ফিউচাৰ জেনেৰেশ্যনছৰ কাৰণে ভাল আৰু আমি সকলোৱে কিতাপ পঢ়িব লাগে আপুনি নৱপ্ৰজন্মক কিবা ক'ব বিচাৰে নেকি মানে কিতাপ পঢ়ক বা তেনেকুৱাকৈ কাৰণ আজিকালিতো চব ছ'চিয়েল মিডিয়া এইবিলাকতে ব্যস্ত হৈ থাকে কিতাপ পঢ়াৰ মানসিকতাটো বহুত কমি গৈছে হয় কি ক'ব বিচাৰে মই ইমানখিনি কথা নৱপ্ৰজন্মৰ মানে হৈয়ে কৈছিলোঁ সেইটোৱে ক'ম যে কিতাপ পঢ়িব লাগে আচলতে একদম কমি গৈছে মইতো নিজকে কেতিয়াবা বিৰাট কিবা আলোচনাত গ'লে মানে নিজকে ইমান ইনফিৰিয়াৰ ফিল কৰোঁ কাৰণ কমি গৈছে যে কিতাপ পঢ়াৰ সেইটো কমি গৈছে আৰু যিমান মানে মোবাইলত নপঢ়োঁ কিয় কিতাপ পঢ়াৰ যিটো মানে কি বুলি ক'ম জ্ঞান বা যিখিনি আমাৰ ভকেবুলাৰী হওক বা যি হওক সেইটো কিতাপ পঢ়িলে আহে আৰু সেই আনিবলৈ আচলতে এইটো বছৰ অকণমান ভাবিছোঁ সময় দিম নিজক আৰু সকলোকে কৈছোঁ নৱপ্ৰজন্মক কৈছোঁ যে আচলতে আজিকালি নৱপ্ৰজন্মক ক'বলগীয়া দৰকাৰ নাই তেওঁলোক খুব স্মাৰ্ট হয় আৰু ইনফেক্ট আমাৰ যিটো পিছৰ জেনেৰেশ্যন সেইটো আচলতে খুবেই স্মাৰ্ট আৰু তেওঁলোকে জানে কি ভাল কি বেয়া গতিকে মই বিশেষকৈ বেলেগকৈ ক'বলগীয়া একো নাই বুলি ভাবিছোঁ সকলোৱে কিতাপ পঢ়িব লাগে সেইটোৱে কথা বহুত বহুত ধন্যবাদ আপোনাক থেংক ইউ
জানিবলৈ বিচাৰিম তেওঁলোকে কি কৰিব আজি বুক ফেয়াৰ তোমালোকে কি কৰিবা আমি সত্ৰীয়া নাচিম মই কৃষ্ণ হ'ম তাই মোৰ ৰাধা আৰু ইহঁত বালক গোপাল আৰু ইহঁত গোপী আৰু ক'ৰ পৰা আহিছে তোমালোকে আমি গুৱাহাটী শান্তিপুৰ কেনেকুৱা লাগিছে ইয়াতে আহি লাগিছে বহুত ডাঙৰ গ্ৰন্থমেলা বহুত ভাল লাগিছে মইনা তোমাৰ নামটো শ্ৰুতিস্মিতা শ্ৰুতিস্মিতা তুমি গোপিনী হ'বা ইয়াতে নহয় নহয় মই কৃষ্ণ মানে বালক গোপাল বালক গোপাল ঠিক আছে তোমালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল